मोर श्रद्धार सांबादिक बंधुसकल मैं आज एखन आमार प्रगति उच्चतर माध्यमिक विद्यालय सम्बर्धना अनुष्ठानर लगते संगति राखी मैं एखन प्रेस मिटत अलप आमी हायर सेकेंडारी सम्पर्के आमार दुर्दशा सम्पर्के मैं कम बुली ओलाइছোঁ। आमी जोआ 1997 सनर परा आमी एइखन विद्यालयत आमी गोटेई केइजन शिक्षकेई बिना बेतने आमी अशेष कष्ट करी এই विद्यालयर परा आमी गतानुगतिक भावे प्रथम विभागत बहु केइजन और 100% 100% आमार रिजाल्ट 97 सनर परा आजिलैके होई आछे। किन्तु आमार दुर्भाग्य आमी जोआ 13 सनत आमी नेटत ओलाइছিলোঁ, किन्तु हिमंत सरकारे आमाक एटा क्राइटेरिया धरि दिले, एखन बिल एमेन्डमेन्ट करिले, करि पेলাই बीएडर कथा कले 10 बছर माने हब लागिब अनुष्ठानखনৰ हायर सेकेंडारी खोला एनेকৈ किछुमान आमाक नीति দি পেলাই आमाक तार পৰা दूरत राखिले। आरो एतिया आमी এই সকলোবিলাক নেওচি आमी जोआ 30 नवेम्बर 2021 सनत 30 नवेम्बरत आमाक এখন अर्डार दिले। आमी गोटेই অসমত 88খন हायर सेकेंडारीक এই अर्डारটো दिले, जी अर्डारे नेকি आमार समूह शिक्षकबृंद समूह एनेকৈ बेतन নোহোৱাকৈ খাটি থকা শিক্ষকসকলক মানে সেই অৰ্ডাৰ লোৱাৰ লগে লগে মানুহখিনি সম্পূৰ্ণ বিমুখ হৈ গৈছে, যত নেকি মাত্ৰ 16,000 টকা দি পেলাই আমাক এটা নামাকৰণ কৰিলে টিউটৰ, যত এই টিউটৰ শব্দটোৱে আমাৰ সমাজত একো বুজি নাপায় যে এওঁলোকক কিবা 16,000 টকাৰ চাকৰি দিছে বোলে হিমন্ত চৰকাৰে। গতিকে আমি এনেকুৱা দুৰ্দশাত ভুগি আছো, যত নেকি আমাৰ যদি এনেকুৱা হায়াৰ সেকেন্ডাৰীখিনিৰ আপোনালোকে গোটেই বিটিসি এৰিয়াত ৰিজাল্ট চাই, গোটেই অসমত যদি ৰিজাল্ট চাই তেতিয়াহলে আপোনালোকে গম পাব যে গোটেই এনেকুৱা অনুষ্ঠানখিনিৰ ৰিজাল্ট সকলোতকৈ উচ্চ হাৰত আছে। আৰু আমি এই যোৱা 2022 চনৰ যিটো ৰিজাল্ট, এই ৰিজাল্টটো বিস্মিতা চৌধুৰী নামৰ ছোৱালীজনী ঘৰুৱা অৱস্থা দেখিলে আপোনালোকে এবাৰ চিন্তা কৰিব যে এই ঘৰত এই ছোৱালীজনীয়ে 91.06% লৈ प्रगति उच्चतर माध्यमिक विद्यालयर परा प्रथम विभाग उत्तीर्ण हो डिस्टिंक्शन सह तेओ जी सफलता अर्जन करिले ताक आसलते आमी नकय নোৱাৰো। आरो हेइ कारणे মই आमार विभागीय कर्तृपक्षक हिमंत सरकारक आमार ब्रिटिश प्रशासनक मैं এইটোৱে अनुरोध जनाइছো যাতে आमार এই 17 सनर बिलखन जिखन एमेन्डमेन्ट करिছে जे जी क्राइटेरिया धरि दिছে এই क्राइटेरियाखिनि নোহোৱা কৰি हिमंत सरकारों लगत आलोचनामुखी हो आमाक बीटीसी सरकारे अर्थात प्रमोद बड़ो सारे आमार बीटीसी एरियार जिखिनि आमार हायर सेकेंडारी এই क्राइटेरियात परिছে 16,000 टकिया चाकरी पाइছে, এই অনুষ্ঠানখিনিক যাতে অতি শীঘ্ৰেই এই শিক্ষকখিনিক অনুষ্ঠানখিনি প্ৰভিন্সিয়েলাইজ কৰাই নহয়, শিক্ষকখিনিক যাতে শিক্ষক হিচাপে এটা মৰ্যাদা দিয়ে তাৰেই মই অনুৰোধ জনাইছো। माने आमार बीटीसी सरकारे होक बीटीसी सरकारों जरिए आमार हिमंत सरकारলৈ এইখিনি आमी आसलते এই मिडियार जरिए आमी कब विचारिছোঁ जे এই মানুহখিনি কোনোবাৰ 2 বছৰ কোনোবাৰ 1 বছৰ কোনোবাৰ ৰিটায়াৰমেন্ট ললে आमार এই একেই সমবয়সীয়া মানুহখিনিক যাতে অন্তত শেষৰ মুহূৰ্তত হলেও শিক্ষকৰ মৰ্যাদা দি সেই শিক্ষকৰ সমমৰ্যাদাৰে আমাক দৰমহাখিনি দিয়ে। बीटीसी सरकारों लगते बीटीसी सरकारों जरिए मैं हिमंत सरकारলৈ मैं এটা কাতৰ अनुरोध जनाइছোঁ। समूह অসমবাসীৰ 88খন उच्चतर माध्यमिक विद्यालयर लगते बीटीसीर आमी जिमानखिनि এনেকুৱা उच्चतर माध्यमिक विद्यालय आছো এইখিনিক যাতে অতি শীঘ্ৰেই আমাক শিক্ষকৰ মৰ্যাদা দি আমাক এটা দৰমহাৰ এটা ভাল হকা দিয়ে। আৰু তাৰেই অনুৰোধেৰে মই আজি মিডিয়াৰ ওচৰত এই কথাখিনি ব্যক্ত কৰিব বিচাৰিছোঁ। লগতে মই মিডিয়াৰ যোগেদি এটা বিষয় অসম চৰকাৰ তথা বিটিসি চৰকাৰক মই জনাব বিচাৰিছোঁ যে এই 88খন হায়াৰ সেকেন্ডাৰী যিখিনি আমাৰ চতুৰ্থ বৰ্গৰ আৰু আমাৰ অফিস এসিস্টেন্ট এই মানুহখিনিক অতি শীঘ্ৰেই প্ৰাদেশিকৰণ কৰি পদসমূহ যাতে সম্পূৰ্ণ কৰি আমাক মানে জনাই দিয়ে তাৰে অনুৰোধ মই সমূহ बीटीसी सरकार लगते मैं অসম सरकारলৈ आह्वान जनाइছোঁ অতি শীঘ্ৰেই যাতে সেই মানুহখিনিকো অলপ সকা দিয়ে তাৰে কামনাৰে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আমাৰ সাংবাদিক বন্ধুসকল, তো আমাৰ
কিছুমান সমস্যাৰ কথা আপোনালোকক অৱগত কৰিবলৈ ওলাইছোঁ। আমাৰ এই উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰগতি উচ্চতৰ মাধ্যমিক বিদ্যালয়খন 1997 চনতেই আমি স্থাপন কৰিছিলোঁ আৰু আমি ইয়াত যিখিনি আজি ইয়াত উপস্থিত আছোঁ আমি আটাইবোৰ ফাউণ্ডাৰ টিচাৰ হয়। আৰু 1997 চনৰ পৰা আৰম্ভ কৰি আজিলৈকে আমি বিনা বেতনে এই বিদ্যালয়ত আমি 25 বছৰ ধৰি ইয়াতে আমি আমাৰ যিখিনি সেৱা আগবঢ়াই আহিছোঁ। আৰু আমাৰ আটাইকেইজনের প্ৰায় বেছিভাগৰে আমাৰ নিজৰ জীৱনৰ বয়সৰ স্বৰ্ণ জয়ন্তী ইতিমধ্যে অতিক্ৰম কৰিলে। কিন্তু দুখৰ বিষয় অসম চৰকাৰৰ কিছুমান ভুল নীতিৰ কাৰণে কিছুমান ক্ৰাইটেৰিয়া ধৰি দিয়াৰ কাৰণে যদিও আমাক যোৱা এই নৱেম্বৰ মাহত আমাৰ স্কুলবিলাক প্ৰাদেশিকৰণ কৰিলে, তাত কিছুমান নীতি সোমাই দিলে, এনেকুৱা নীতি সোমাই দিলে যিবিলাকৰ যোগেদি আমাৰ শিক্ষকসকলক টিউটৰ হিচাপে আমাক নিযুক্তি প্ৰদান কৰিলে, য'ত এটা আমাক ইমান হীনমন্যতাৰ এটা আমাক চাকৰি দিলে, যিটোৰ কাৰণে আমাৰ সমাজত আজিলৈকে আমাৰ সমাজত আমাৰ মানে জীয়াই থকাটো মুখ দেখুৱাটো আমাৰ কাৰণে বিৰাট নিন্দনীয় যেন হৈ পৰিছে। আৰু আমি ইয়াতে আজি যিমান দিন ধৰি ইয়াতে শিক্ষকতা কৰিছোঁ আমি কোনো ধৰণৰ হেলা কৰা নাছিলোঁ, ত্ৰুটি কৰা নাছিলোঁ। আৰম্ভণিৰ পৰাই আমাৰ ইয়াত প্ৰতি বছৰে প্ৰথম বিভাগত ভালেখিনি ছাত্ৰ ছাত্ৰী ইয়াত উত্তীৰ্ণ হৈ আছে। আৰু এইবাৰো আমাৰ ইয়াৰ পৰা 100জন ছাত্ৰ ছাত্ৰী মুঠ আছিল, তাৰে 28গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। গতিকে আমি বাক্সা জিলাৰ ভিতৰতে আমি প্ৰতি বছৰে ভাল ফল প্ৰদৰ্শন কৰি আহিছোঁ। কিন্তু দুখৰ বিষয় আজিলৈকে আমি অসম চৰকাৰৰ পৰা আৰু আমাৰ নিচিনা আৰু এনেকুৱা আৰু যিখিনি হায়াৰ ছেকেণ্ডাৰী আছে তেওঁলোকে আজিলৈকে আমাৰ পদবিলাক মানে এই নিয়মীয়াকৰণ কৰা নহ'ল। ইয়াত কিছুমান আমাক এনেকুৱা মানে ভুল কিছুমান আমাৰ কাৰণে মানে বজা জাপি দিয়া হ'ল যে বিএড নহ'লে নহয়। আমি 1997 চনত যেতিয়া ইয়াত সোমাইছিলোঁ 2005 চনত আমাক চৰকাৰৰ পৰা অনুমতি প্ৰদান কৰা হৈছিল, তেতিয়াও এনেধৰণৰ কোনো আমাক বিচৰা নাছিল যে আমাক ইয়াতে বিএডৰ প্ৰয়োজন হ'ব। কিন্তু হঠাৎ এখন আইন আনিলে আমাৰ অসম চৰকাৰে, যিখন আইনে আমাৰ এই শিক্ষকসকলৰ ওপৰত বিৰাট মাধমাৰৰ সৃষ্টি কৰিলে। গতিকে আমি এই আপোনালোকৰ যোগেদি জনাব বিচাৰিছোঁ আমি অসম চৰকাৰৰ লগতে আমি BTC প্ৰশাসনৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক জনাব বিচাৰিছোঁ যে যিহেতুকে এতিয়া আমি BTC বাসী আৰু যথেষ্ট আমি হাগ্ৰামা প্ৰমোদ বড়ো ছাৰক আমি জানো, তেওঁ এগৰাকী সবল নেতৃত্বকাৰী আৰু তেওঁৰ নেতৃত্বত তেওঁ আমাক কিছু পৰিমাণে হ'লেও BTCৰ আমাৰ যিখিনি হায়াৰ ছেকেণ্ডাৰী আছে বা আমাৰ নিচিনা যিখিনি শিক্ষক আছে তেওঁলোকক অলপ সকাহ দিব বুলি আমি আশা কৰিছোঁ। তেওঁ যদি ইচ্ছা কৰে আমাক এই শিক্ষকখিনিক অলপ সকাহ দিব পাৰিব, তেওঁ আমাৰ এই পদখিনি নিয়মীয়াকৰণ কৰিব পাৰিব। গতিকে তেওঁলৈ আমি অনুৰোধ জনাইছোঁ, কৰজৰে প্ৰাৰ্থনা জনাইছোঁ আমাৰ প্ৰমোদ বড়ো ছাৰে আমাৰ এই যিখিনি দুৰ্ভগীয়া শিক্ষক আমি 25 বছৰ ধৰি বিনা বেতনে ইয়াত কাম কৰিছোঁ আৰু আমাৰ জীৱনৰ স্বৰ্ণ জয়ন্তী ইয়াত অতিক্ৰম কৰিলে। কাৰোবাৰ 2 বছৰ আছে, কাৰোবাৰ 3 বছৰ আছে, কাৰোবাৰ 4 বছৰ আছে। আজি আমাৰ পৰিয়ালত ইমান দুৰৱস্থাৰ সৃষ্টি হৈছে। মোৰ ব্যক্তিগতভাৱে জনাইছোঁ, মোৰ 2টা ল'ৰা এতিয়া কলেজত এডমিশ্যন দিব লাগে, আমি এতিয়া ভাল কলেজত পঢ়াব নোৱাৰোঁ, তেওঁলোকক আমি উপযুক্ত শিক্ষাখিনি দিয়াৰ কাৰণেও অপৰাগ হৈ গ'লোঁ। আমি কিন্তু হাজাৰ হাজাৰ ল'ৰা ছোৱালীক ইয়াতে শিক্ষাদান কৰিলোঁ। আমি শিকোৱা ল'ৰা ছোৱালী এতিয়া প্ৰফেচাৰ হ'ল, বহুত ডাঙৰ ডাঙৰ চাকৰি কৰিলে। বহুতে এতিয়া আমাৰ ওচৰত যিবিলাকে বাস কৰি আছে আমাত কৰি বহুত হাই জীৱন তেওঁলোকে নিৰ্বাহ কৰি আছে। কিন্তু আমি এতিয়াও সাধাৰণ মগনীয়াৰ লেখীয়া জীৱন নিৰ্বাহ কৰিছোঁ, আনৰ ঘৰত কাম কৰিবলৈ বাধ্য হৈছোঁ। 2এটা টিউশ্যন কৰিছোঁ যদিও সেইখিনিৰ আমাৰ পৰিয়াল নচলে। গতিকে আমি জনাব বিচাৰিছোঁ আৰু এটা ডাঙৰ সমস্যা হৈছে আমাৰ যিখিনি এই স্কুলখিনি অলপতে প্ৰাদেশিকৰণ কৰা হ'ল, তাত 4ৰ্থ বৰ্গৰ আমাৰ যিটো চকীদাৰ আৰু অফিচ এছিষ্টেণ্ট তেওঁলোকৰ পদখিনি আজিলৈকে চৰকাৰে মানে পূৰণ নকৰিলে। গতিকে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ এই মিডিয়াৰ যোগেদি তেওঁলোকৰ পদসমূহ অনতিপলমে যাতে তেওঁলোকৰ পদসমূহ পূৰণ কৰি দিয়ে তাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমাক এই টিউটাৰ নামৰ যিটো কলংকিত এটা শব্দ, যিটো শব্দই আমাক সৰ্বশান্ত কৰি দিয়ে, যিটো শব্দই আমাক জীয়াই থকাৰ কাৰণে অনুপ্ৰেৰণা নজগায়, আমাক হতাশাত ভোগাই, এই টিউটৰ শব্দটো আমাৰ মাজৰ পৰা মুচি দি আমাক যাতে নিয়মীয়া শিক্ষক হিচাপে মৰ্যাদা প্ৰদান কৰে তাৰ বাবে অসম চৰকাৰৰ BTC প্ৰশাসনৰ মুৰব্বীক অনুৰোধ জনাইছোঁ। मोनसे फोसावथाय खैराबारि उपेन्द्र नेशनेल एकाडेमि फरायसालियाव देग्लायनिफ्राय 10 थाखोनि मुं थिसननाया सोलिगासिनो। फरायसुला आरो फरायसुलिफ्रा थाखो 10आव मुं थिसननो गोनो गोथो जानानै दंब्ला एबा देग्लायनि मेट्रिक आनजादाव उथ्रिना गुबुन फरायसालिमाफोराव मुं थिसननायाव मानिबाफोर जेंना नुजाथिदोंब्ला नोंथांमोना जिंगा दासि। खैराबारि उपेन्द्र नेशनेल एकाडेमि फरायसालिया नोंथांमोननो थाखो 10नि सोलोंथाय लानो खाबु होदों आरो बे फरायसालियाव दा मुं थिसननाया सोलिगासिनो दं। बे फरायसालिया उदालगुरि जिल्लायाव दं।
मख'जाथावदि बे फरायसालियाव देग्लायनि मेट्रिक आनजादाव गासै 80 सा फरायसुला फरायसुलिफ्रा गासैबो मोजां जौखोन्दो लानानै उथ्रिसार जानो हादों। बे फरायसालियाव थानो थाखाय हस्टेलनिबो सुबिदा मोननो हागोन। गोबां मिन्थिनो थाखाय 6003576723 8486610047 आरो 9101511040 जानबुं अनजिमायाव जगाजग खालामनो हागोन।